নমস্কাৰ কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ লগত ডিছকাছ কৰিম আগন্তুক APSC, আসাম পুলিচ, আসাম ফৰেষ্ট, DME, PNRD আৰু লগতে অসম গভৰ্ণমেণ্টৰ সকলোবোৰ কম্পিটিটিভ এক্সামৰ কাৰণে সুবিধাকৈ অসমৰ সাধাৰণ জ্ঞানৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছৰ আৰু কুৱেশ্যনৰ লগতে ইম্পৰ্টেণ্ট টপিকসমূহ আমি ইয়াত ডিছকাছ কৰিম। আৰু এই চিৰিজটো আমি স্পেচিয়েলি অসমৰ সাধাৰণ জ্ঞানৰ আসাম জিকে মোষ্ট 500+ ইম্পৰ্টেণ্ট MCQ আৰু কুৱেশ্যনৰ ইম্পৰ্টেণ্ট টপিকসমূহ আমি ইয়াত ডিছকাছ কৰি আছোঁ। তাৰ আজি পাৰ্ট নম্বৰ 3। যদি আপোনালোকে আগৰ পাৰ্টৰ ভিডিঅ' মোৰ চোৱা নাই, তলৰ ডিছক্ৰিপশ্যন বক্সত ভিডিঅ' মোৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে ভিডিঅ' মোৰ চাই ল'ব। আৰু আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগৰ বন্ধু বান্ধৱীক ভিডিঅ' মোৰ শ্বেয়াৰ কৰিব। তো আহক আজি কুৱেশ্যনখিনি আমি ডিছকাছ কৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যন নম্বৰ 1। হু অফ দ্য ফলোইং ৱাজ শ্ৰীমন্ত শংকৰদেৱ টিচাৰ? শ্ৰীমন্ত শংকৰদেৱৰ গুৰু কোন আছিলে? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ C, মহেন্দ্ৰ কন্দলী। মনত ৰাখিব, মহেন্দ্ৰ কন্দলী হৈছে শ্ৰীমন্ত শংকৰদেৱৰ গুৰু। আৰু মোষ্ট ইম্পৰ্টেণ্ট হয় কি শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে 1449। মনত ৰাখি ল'ব 1449। আৰু ক'ত জন্ম হৈছিলে? নগাঁও। এইটো মনত ৰাখি ল'ব, কেতিয়াবা সুধিব পাৰে যে নগাঁৱত শ্ৰীমন্ত শংকৰদেৱৰ 1449 চনত জন্ম হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 2। দ্য ৰয়েল চিম্বল অফ দ্য কিং অফ এনচিয়েণ্ট কামৰূপ ৱাজ? আমাৰ যোনটো এনচিয়েণ্ট কামৰূপ, আমাৰ যোনটো কামৰূপৰ ৰয়েল চিম্বল কি আছিলে এনচিয়েণ্ট টাইমত? আপোনালোকে অপশ্যনলৈ চাই ল'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B, এলিফেণ্ট। মনত ৰাখিব, দ্য ৰয়েল চিম্বল অফ দ্য কিং অফ এনচিয়েণ্ট আছাম কামৰূপ ৱাজ এলিফেণ্ট। নেক্সট কুৱেশ্যন নম্বৰ 3। ৰংঘৰ ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? মোষ্ট ইম্পৰ্টেণ্ট হিষ্ট্ৰী কুৱেশ্যন হয় যে ৰংঘৰ কাৰ ৰাজত্বকালৰ সময়ত কনষ্ট্ৰাক্ট কৰা হৈছিলে, নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ A, প্ৰমত্ত সিংহ। মনত ৰাখিব, প্ৰমত্ত সিংহৰ ৰাজত্বকালৰ সময়ত ৰংঘৰ কনষ্ট্ৰাক্ট কৰা হৈছিল। আৰু ইম্পৰ্টেণ্ট ইয়াতে আপোনালোকক জনাইছোঁ যে স্পেচিয়েলি অসম হিষ্ট্ৰীৰ কাৰণে আমি ইম্পৰ্টেণ্ট এটা প্লে'লিষ্ট এটা আমি প্লে' কৰি আছোঁ। ইম্পৰ্টেণ্ট আমি কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছোঁ। সম্পূৰ্ণ প্ৰি হিষ্ট্ৰীৰ পৰা আমি মডাৰ্ণ হিষ্ট্ৰীলৈ আমি ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ ডিছকাছ কৰি আছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ চাব বিচাৰে, তলত ডিছক্ৰিপশ্যন বক্সত কমপ্লিট আছাম হিষ্ট্ৰী প্লে'লিষ্টৰ লিংক দিয়া আছে, তাত গৈ আপোনালোকে হিষ্ট্ৰী কুৱেশ্যনসমূহ আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 4। হুইচ ওৱান অফ দ্য ফলোইং ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম ডাইনেষ্টি? আহোম ডাইনেষ্টি যোনটো আহোম ৰুলাৰ সময়ত তেওঁলোকৰ শেষৰ যোনটো কেপিটেল কোনখন আছিলে তেওঁলোকৰ? কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ B, যোৰহাট। মনত ৰাখিব, লাষ্ট তেওঁলোকৰ কেপিটেল আছিলে আহোম ডাইনেষ্টিৰ যোৰহাট। আৰু মনত ৰাখিব যে সুধিব পাৰে কেতিয়াবা আহোমৰ প্ৰথম কেপিটেল ৰাজধানী কোনখন আছিলে? তেতিয়া হ'ব চৰাইদেউ। প্ৰথম আছিলে চৰাইদেউ আৰু শেষৰটো ৰাজধানী আছিলে যোৰহাট। নেক্সট কুৱেশ্যন নম্বৰ 5। কুণ্ডিল নগৰ ৱাজ ছিটুৱেটেড? কুণ্ডিল নগৰ ক'ত ছিটুৱেটেড হৈ আছে? আপোনালোকে অপশ্যনলৈ চাই ল'ব। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ A, শদিয়া। মনত ৰাখিব, কুণ্ডিল নগৰ আমাৰ যোনটো শদিয়াৰ পাৰত ছিটুৱেটেড হৈ আছে। আৰু মনত ৰাখিব যোনটো কুণ্ডিল নগৰ কাৰ কোনজন ৰজাই ৰাজত্ব কৰিছিলে? ভীষ্মক ৰজা। মনত ৰাখিব, ভীষ্মক ৰজাই কুণ্ডিল নগৰ ৰাজত্ব কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6। হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড ডিউ টু আছাম একৰ্ড? তলত উল্লেখ কৰা কোনটো ৰিফাইনাৰী আছাম একৰ্ডৰ সময়ত এষ্টাব্লিছ কৰা হৈছিলে? গুৱাহাটী, নুমলীগড়, বঙাইগাঁও এণ্ড ডিগবৈ। কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B, নুমলীগড়। মনত ৰাখিব, আছাম একৰ্ডৰ সময়ত নুমলীগড় যোনটো অইল ৰিফাইনাৰী হয় এইটো এষ্টাব্লিছ কৰিছিলে। আৰু সুধিব পাৰে যে আছাম একৰ্ড কিমান চনত হৈছিলে? 1985। মনত ৰাখিব, 1985 চনত আছাম একৰ্ড চাইন কৰিছিলে। এই চাইন কৰাৰ সময়তে নুমলীগড় ৰিফাইনাৰী এষ্টাব্লিছ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7। দ্য এনচিয়েণ্ট নেম অফ আছাম এজ মেনশ্যন ইন ইপিক্স, ৰামায়ণ, মহাভাৰতা ইজ? যোনটো এনচিয়েণ্ট টাইমত যোনটো অসম, মনত ৰাখিব অসমক মহাভাৰত এণ্ড ৰামায়ণত কি বুলি জনা গৈছিলে, কি বুলি মেনশ্যন কৰা হৈছিলে ৰামায়ণ এণ্ড মহাভাৰতত? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ C, প্ৰাগজ্যোতিষপুৰ। মনত ৰাখিব, আমাৰ যোনটো অসম পৌৰাণিক নেম হয় প্ৰাগজ্যোতিষপুৰ। ৰামায়ণ আৰু মহাভাৰতৰ সময়ত আমাৰ অসমখনক প্ৰাগজ্যোতিষপুৰ হিচাপে মেনশ্যন কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 8। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ পাৰ্চন টু ৰিচিভ দ্য টাইটেল অফ ছাৰ ফ্ৰম দ্য ব্ৰিটিছ? অ'কে, আমাৰ যোনটো প্ৰথম অসমীয়া, মনত ৰাখিব প্ৰথম অসমীয়া কোনে ব্ৰিটিছৰ পৰা ছাৰ উপাধি তেওঁ গ্ৰহণ কৰিছিলে? আপোনালোকে অপশ্যনলৈ চাই ল'ব। কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ B, ছাৰ ছাইদ চাদুল্লা। মনত ৰাখিব, ছাৰ ছাইদ চাদুল্লা অসমৰ হয়, অসমীয়া হয়, তেওঁ প্ৰথম ব্ৰিটিছৰ পৰা ছাৰ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 9। ইন হুইচ অফ দ্য ফলোইং ইয়েৰ দ্য গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ ফাউণ্ডেড? গুৱাহাটী ইউনিভাৰ্চিটি কিমান চনত এষ্টাব্লিছ কৰা হৈছিলে, ফাউণ্ডেড কৰা হৈছিলে? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ B, 1948। মনত ৰাখিব, 1948 চনত প্ৰথম গুৱাহাটী ইউনিভাৰ্চিটিখন ফাউণ্ডেড কৰিছিলে। আৰু গুৱাহাটী ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ কোন আছিলে? প্ৰথম VC কোন আছিলে? কৃষ্ণকান্ত সন্দিকৈ। মনত ৰাখিব, কৃষ্ণকান্ত সন্দিকৈ আছিলে প্ৰথম ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি। নেক্সট কুৱেশ্যন নম্বৰ 10। হু এমং দ্য ফলোইং ইজ ন'ন এজ দ্য ফাদাৰ অফ আছামিজ প্ৰজ? যোনটো আমাৰ অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক জনা যায়? আপোনালোকে অপশ্যনলৈ চাই ল'ব।
ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ সি ভট্টদেৱ মনত ৰাখিব ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ জনক বুলি জনা যায় নেক্সট question number 11 at which place the Nameri Wildlife Sanctuary is located কোনখন ডিস্ট্ৰিক্টত মনত ৰাখিব কোনখন ডিস্ট্ৰিক্টত Nameri Wildlife Sanctuary located আছে আপোনালোক অপশ্যনলৈ চাই ল'ব কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি শোণিতপুৰ মনত ৰাখিব শোণিতপুৰ ডিস্ট্ৰিক্টত Nameri Wildlife Sanctuary located হৈ আছে next question number 12 the first tea company established in Assam was প্ৰথম টি কোম্পানী মনত ৰাখিব প্ৰথম টি কোম্পানী অসমত কিমান চনত এষ্টাব্লিছ কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ বি আসাম টি কোম্পানী মনত ৰাখিব যোনটো অসমৰ প্ৰথম টি কোম্পানী কোনখন আছিল এটো হৈছিল আসাম টি কোম্পানী আৰু এষ্টাব্লিছ কৰা হৈছিল 1839 মনত ৰাখিব 1839 চনত অসমত প্ৰথম দ্য আসাম টি কোম্পানী এষ্টাব্লিছ কৰা হৈছিল নেক্সট question number 13 in which year Patharughat Revolt took place কিমান চনত পথৰুঘাটৰ যোনটো যুদ্ধ সংঘটিত হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি 1857 মনত ৰাখিব 1857 চনত পথৰুঘাটৰ যুদ্ধ সংঘটিত হৈছিল নেক্সট question number 14 the book discovery of Assam was written by যোনটো আমাৰ বুক ডিস্কভাৰী অফ আসাম যোনখন কিতাপ হয় এই কিতাপখন কোনে লিখিছিলে ইয়াৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ সি সতীশ চন্দ্ৰ কাকতি মনত ৰাখিব সতীশ চন্দ্ৰ কাকতিয়ে দ্য ডিস্কভাৰী অফ আসাম কিতাপখন লিখিছিল নেক্সট question number 15 in which part of Assam the Terai Zone is situated ওকে আমাৰ যোনটো অসমৰ কোনটো পাৰ্টত তেৰাই জোন সিটুৱেটেড হৈছে আপোনালোকে অপশ্যন চাই ল'ব ইষ্ট জোন ৱেষ্ট জোন সাউথ জোন এণ্ড নৰ্থ জোন কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ ইষ্ট জোন মনত ৰাখিব ইষ্ট জোনত অসমৰ যোনটো তেৰাই জোন সিটুৱেটেড হৈছে নেক্সট question number 16 in which year to the first printing press was established in Assam মনত ৰাখিব যে অসমৰ প্ৰথম মনত ৰাখিব ফাৰ্ষ্ট প্ৰিন্টিং প্ৰেছ কিমান চনত এষ্টাব্লিছ কৰা হৈছিল কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ এ 1844 মনত ৰাখিব 1844 চনত ফাৰ্ষ্ট অসমত প্ৰিন্টিং প্ৰেছ এষ্টাব্লিছ কৰা হৈছিল নেক্সট question number 17 in which year national game was held in Assam মনত ৰাখিব যে অসমত প্ৰথম নেশ্যনেল গেম মনত ৰাখিব অসমত প্ৰথম নেশ্যনেল গেম কিমান চনত অনুষ্ঠিত কৰা হৈছিল ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি 2007 মনত ৰাখিব 2007 চনত অসমত প্ৰথম নেশ্যনেল গেম অনুষ্ঠিত কৰা হৈছিল নেক্সট question Gibon Wildlife Sanctuary is located at Gibon Wildlife Sanctuary তলত উল্লেখ কৰা বা অসমৰ কোনখন ডিস্ট্ৰিক্টত লোকেটেড আছে ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ ডি যোৰহাট মনত ৰাখিব যোৰহাটত Gibon Wildlife Sanctuary located হৈ আছে নেক্সট question number 19 the Guwahati Tea Auction Center was established in the year গুৱাহাটী যোনটো টি অকশ্যন চেণ্টাৰ মনত ৰাখিব গুৱাহাটী যোনখন টি অকশ্যন চেণ্টাৰ কিমান চনত এষ্টাব্লিছ কৰা হৈছিল কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ 1970 মনত ৰাখিব 1970 চনত গুৱাহাটী টি অকশ্যন চেণ্টাৰ এষ্টাব্লিছ কৰা হৈছিল নেক্সট question number 20 which village is also known as the Manchester of Assam অসমৰ কোনখন গাঁও মনত ৰাখিব অসমৰ কোনখন গাঁও ভিলেজক অসমৰ যোনটো মানচেষ্টাৰ অফ আসাম বুলি জনা যায় কোনখন গাঁও হয় কাৰেক্ট এনসাৰ অপশ্যন নম্বৰ বি শুৱালকুছি মনত ৰাখিব অসমৰ শুৱালকুছি গাঁওখনক মানচেষ্টাৰ অফ আসাম বুলি জনা যায় সো আই হোপ কুৱেশ্যনখিনি আপোনালোকৰ ক্লিয়াৰ হৈছে আমি যিমান পাৰোঁ অসমৰ সাধাৰণ জ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ আমি ডিছকাছ কৰি আছোঁ যদি আপোনালোকে ভিডিঅ'বোৰ চাব বিচাৰে তলত ডিছক্ৰিপশ্যন বক্সত ভিডিঅ' মোৰ লিংক দিয়া আছে তাত আপোনালোকে ভিডিঅ'বোৰ চাই ল'ব ধন্যবাদ